দৌৰি গ'লোঁ তাৰ ঘৰলৈ। দেখোঁ সি নিথৰ হৈ মজিয়াত মৃতদেহ এটাৰ দৰে পৰি আছে। মোক শোকে খুন্দা মাৰি ধৰিছিল। মই তাক চাব পৰা নাছিলোঁ আৰু তাৰ মাকৰ মুখলৈ চোৱাটো বাৰু মোৰ সাহসেই নাছিল। কি খবৰ কেতিয়া আহিলাৰ পৰা আদি কৰি বৰ ধুনীয়াজনী হৈছালৈকে এটা এটা শব্দ মোৰ কাণত বাজি আছিল। সেই মানুহজনী যে আৰু নাই, অঞ্জনৰ মাক যে আৰু নাই। তাক কি বুলি সান্তনা দিম বুজিব পৰা নাছিলোঁ। কি বুলি ক'ব লাগে এইটো সময়ত, কি ক'লে তাৰ নিথৰুৱা চকুহালৰ পৰা ওলাই থকা চকুলো বন্ধ হ'ব ভাবিবই পৰা নাছিলোঁ। তুলসীৰ দৰে পবিত্ৰ মানুহজনীক আজি মাহ হালধিৰে নোৱাইছে শেষবাৰৰ বাবে। লৈ যাব তেওঁক এইখন ঘৰৰ পৰা। চিৰদিনৰ বাবে তেওঁক বিদায় দিব। অঞ্জন ৰৈ আছে দুৱাৰদলিত। কিমান মানুহে কিমান কথা কৈছে, সি যে একো শুনাই নাই। তাৰ চকুহালে কেৱল মাকৰ মুখখনকে বিচাৰি আছে। সি হেঁপাহ পলুৱাই চাব খুজিছে তেওঁক। দেউতাক চুক এটাত বহি আছে। কাষত তেওঁৰ বায়েক ভনীয়েকৰ উপস্থিতিয়ে যেন আজি তেওঁক আমনিহে কৰিছে। আজি তেওঁলোকক ছাঁ জচা মানুহজনী যে গভীৰ নিদ্ৰাত মগন। এই নিদ্ৰা যে সীমাহীন, কেতিয়াও সাৰ নাপায়। মই সকলোবোৰ চাই আছিলোঁ। তেনেতে মোৰ দেউতা, মা আৰু আমাৰ ওচৰৰ কেইঘৰমান উপস্থিত হ'ল অঞ্জনৰ মাকৰ নশ্বৰ দেহক বিদায় দিবলৈ। মই অঞ্জনৰ ঘৰতে আছিলোঁ সি মুখাগ্নি কৰি আহি পোৱালৈ। সি আহি পোৱাৰ পাছত তাৰ মুখখন চাই কি ক'ম ভাবিয়েই নাপালোঁ। আহোঁ বুলি কৈ গুচি আহিলোঁ। ঘৰতো সকলোৰে মন বেয়া। ৰাতি দেউতাই টিভি চাই আছিল। মই দেউতাক অঞ্জনৰ ফাইনেন্সিয়েল প্ৰব্লেমছবোৰৰ কথা বুজাই ক'লোঁ আৰু তাক যিমান পাৰে সহায় কৰিবলৈ অনুৰোধ কৰিলোঁ। দেউতাও ৰিটায়াৰ্ড মানুহ। এটা শকত পৰিমাণৰ ধন নহ'লেও অলপ তাক নিশ্চয় সহায় কৰিব পাৰিব। সেইদিনা নিয়ৰক ফোন কৰি বহুত কান্দিলোঁ। আধা নিশা কথা পাতি কান্দিলোঁ আৰু আধা নিশা টোপনিয়েই নগ'ল। নিয়ৰ খুবেই দুখিত। সি কিজানি মাক নোহোৱা এটা ক্ষণ কল্পনাও কৰিব নোৱাৰে। ঠিকেই, মাক নোহোৱা এটা জীৱন কোনেনো কল্পনা কৰিব পাৰে। মই সেইদিনা ৰাতিপুৱা 4 মান বজাত উঠি গৈ মাক ধৰি শুই আছিলোঁ। হয়তো মায়েও বুজি পাইছিল মই যে এই ঘটনাটোলৈ খুবেই দুখিত। কিন্তু মোৰ মনৰ ভিতৰত আৰু এটা কথাই খুন্দা মাৰি আছিল। মই কিয় বাৰু তাক সংগ দিব নোৱাৰিলোঁ? সেইদিনা ৰাতি কিয় মই তাক ফোন নকৰিলোঁ আকৌ? সি মোক তাৰ কাষত বিচাৰিছিল বন্ধু হিচাপে। তাৰ যে কোনো নাই। আগলৈ পাছলৈ এতিয়া কেৱল দেউতাক। নাই, আজি মই যাম। তাৰ মনত কি আছে, মোক কি ক'ব খুজিছিল মই সুধিম। কেতিয়া দুখমোকালি ভাঙে ৰাতিপুৱাই এইটো চিন্তাই আগুৰি আছিল। মনটো কিবা মুকলি হোৱা নাছিল। মই ৰাতিপুৱা চাহকাপ খায়েই গাটো ধুই মোৰ আলমাৰিটোৰ পৰা বগা কুৰ্তা আৰু ৰঙা পেণ্ট এটা উলিয়াই ল'লোঁ। চুলিকেইডাল আঁচুৰি ল'লোঁ। চুলিখিনি বান্ধিব লওঁতেই মায়ে সুধিলে, ক'লৈ যাওঁ? মই ক'লোঁ, অঞ্জনৰ ঘৰলৈ। এই ৰাতিপুৱাতে যাব নালাগে, ৰচোন। নাই, মায়ে তাৰ পাছত কি ক'লে মই শুনিবলৈ নৰলোঁ। মোৰ যাবলৈ দৌৰা-দৌৰি লাগিল। তাৰ ঘৰ পালোগৈ। আমাৰ ঘৰৰ পৰা তাৰ ঘৰলৈ বেছি দূৰ বাট নহয়। গৈ দেখোঁ এক অদ্ভুত পৰিৱেশ। অঞ্জন, এইবোৰ তই কি কৰিছ?